যুদ্ধৰ দামামা অৰুণাচলৰ চীন সীমান্তত 1962 সেই ৰক্তাক্ত পৰিস্থিতিৰ পুনৰাবৃত্তি Live rounds are not being fired for simulation purposes. সীমান্তত বোফোৰ্ছ বৰটোপ He's being charged at. ताकि ये लो लेवल एयर थ्रेट जैसे अनमान्ड एरियल व्हीकल, अनमान्ड कॉम्बैट एरियल व्हीकल, अटैक हेलीकॉप्टर्स और मॉडर्न एयरक्राफ्ट्स का सामना कर सके। মাত্ৰ এদিন পূৰ্বে অৰুণাচলৰ চীন সীমান্ত পৰিদৰ্শন কৰি ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰে প্ৰকাশ কৰিছিল উদ্বিগ্নতা লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেই মুকলিকৈ কৈছিল সীমান্তত দুই দেশৰ ব্যাপক সেনা সঞ্চালন আন্তঃগাঁথনিৰ উন্নয়ন আদিৰ পৰিপ্ৰেক্ষিতত যিকোনো মুহূৰ্ততে অৱনতি ঘটিব পাৰে স্থিতাৱস্থাৰ Both sides are attempting to develop infrastructure closer to the line of actual control, and again leads to certain issues at times. আৰু ইষ্টাৰ্ণ কমাণ্ডাৰৰ এই মন্তব্যৰ এটা দিন পিছতে এয়া অৰুণাচলৰ টাৱাং জিলাৰ বুমলা সীমান্ত And we anticipate anybody putting in his tanks. That the attacker will never know where to attack from. পৰিস্থিতিয়ে কয় এয়া যুদ্ধৰ আগজাননী Battle fought by international ভাৰত চীন সীমান্তৰ বুমলা সাধাৰণতে চৰ্চিত দুই দেশৰ সীমান্ত প্ৰহৰীসকলৰ সদ্ভাৱ বিনিময়ৰ স্থানৰূপে বছৰি ভাৰতৰ ফালৰ পৰা 5 বাৰ আৰু চীনৰ ফালৰ পৰা 4 বাৰকৈ এই বুমলা সীমান্ততে হয় দুই দেশৰ সীমান্ত প্ৰহৰীসকলৰ মাজত বৰ্ডাৰ পাৰ্চনেল মিটিং 1990 চনৰ পৰা এই পৰম্পৰা जहाँ पर हम खड़े हैं ये कॉन्फ्रेंस हॉल है जिसमें बुमला की लोकेशन के अंदर करवाई जाने वाली बॉर्डर पर्सनल मीटिंग्स को अंजाम दिया जाता है আৰু চীন ভাৰতৰ সেনাৰ সদ্ভাৱ বিনিময়ৰ স্থান বুমলাতে ভাৰতীয় সেনাৰ সমৰসজ্জা সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপতে এয়া ভাৰতীয় সেনাৰ বেটল ড্ৰিল বাষষ্ঠিৰ চীনা আক্ৰমণৰ পিছৰে পৰা সেনাৰ কৌশলগত আঁচনিৰ অংশৰূপে নিৰ্মাণ কৰা বাংকাৰসমূহক লৈও নতুন পৰীক্ষা নিৰীক্ষা সেনাৰ এই বাংকাৰসমূহৰ এটাৰে সোমাই যোৱাৰ পিছত প্ৰকৃততে কোনটোত অৱস্থান লৈছে তাক ধৰিব নোৱাৰে শত্ৰুপক্ষই These are trenches which have been constructed here for soldiers to move from one bunker to another bunker without being detected by enemy. ঠিক একেদৰেই বুমলা সীমান্তলৈ অনা হৈছে বোফোৰ্ছ বৰটোপৰ লগতে পাহাৰৰ দুৰ্গম স্থানত স্থাপন কৰিব পৰা M777 আল্ট্ৰা লাইট হবিটজাৰ আকাশমাৰ্গেৰে কঢ়িয়াই আনি প্ৰতিষ্ঠা কৰিব পাৰি সুবিধাজনক স্থানত जो माउंटेन एरिया जहाँ पर इस गन को टो करके एक जगह से दूसरे जगह नहीं जा सकते उस जगह पर इस गन को हेली ड्रॉप या पैर ड्रॉप करके हम अपना एम अचीव कर सकते ঠিক একেদৰেই বুমলাৰ BPM-সমূহ অনুষ্ঠিত হোৱা স্থানৰ সমীপতে প্ৰতিষ্ঠা কৰা হৈছে এটা এয়াৰ স্পেচ কণ্ট্ৰল চেণ্টাৰ ইয়াৰ পৰাই আকাশমাৰ্গৰ পৰা সামৰিক কুচকাৱাজ নিৰীক্ষণ কৰাৰ ব্যৱস্থা উল্লেখযোগ্য যে অক্টোবৰৰ পৰাই বুমলা সীমান্তত বৰফে গোট মৰাৰ সময় একে সময়তে যেন গোট মাৰি কঠিন হৈ পৰিছে চীন ভাৰতৰ সম্পৰ্কও নেশ্যনেল ডেস্ক ND24